যিজন মানুহক আমি সবতকৈ বেছি ভাল পাওঁ সেইজন মানুহেই আমাৰ সবতকৈ বেছি সুবিধা লয়, কাৰণ সেইজন মানুহে ভালদৰে জানে যে আমাৰ দুৰ্বলতা কি। বন্ধুসকল, ইমানেই জনা বুজা শিক্ষিত মানুহ বনক আপুনি যে আপুনি সকলোকে ক্ষমা কৰি দিব পাৰে, কিন্তু ইমানো মূৰ্খ নবনিব আপুনি যে আপোনাক ধোকা দিয়াজনক বাৰে বাৰে আপুনি বিশ্বাস কৰি লয়। যদি কোনোবাই বুজিয়েই নাপায় তেওঁক বুজোৱাৰ কি প্ৰয়োজন আছে? কোনোবাই যদি বিশ্বাসেই নকৰে, নামানেই, তেন্তে তেওঁক কোৱাৰ কি প্ৰয়োজন আছে? একেদৰে সম্বন্ধ এটাত এজনে আনজনৰ ফিলিংছবোৰ যদি অলপোৱে বুজিবলৈ চেষ্টা নকৰে, তেন্তে তেনে এটা সম্বন্ধক জোৰ জবৰদস্তি ধৰি ৰখাৰ কি প্ৰয়োজন আছে? জয় কাৰ বাবে আৰু পৰাজয় কাৰ বাবে? গোটেই জীৱনটোত আমি যুঁজি থকা এই যুদ্ধখন কাৰ বাবে? যি আহিছে এইখন পৃথিৱীলৈ, এদিন নহয় এদিন তেওঁ যাবই লাগিব। তথাপি ইমান অহংকাৰ কিহৰ বাবে? বন্ধুসকল, সঁচা অন্তৰে কোনোবা দুখীয়া এজনক এদিন সহায় কৰি চাওক। আপোনাৰ অন্তৰখনে যদি সুখ অনুভৱ নকৰে মোক ক'ব। যিয়ে যাবলৈ বিচাৰিছে তেওঁক যাবলৈ দিয়ক। আজি যদি তেওঁ থাকিও যায়, কাইলৈতো গুচিয়ে যাব। কিবা এটাতো এনেকুৱা কথা কোৱা যাৰ দ্বাৰা মই গম পাব পাৰোঁ যে তুমি কেৱল মোৰ। কাৰোবাক ইগন'ৰ কৰা আৰু বিজি থকাৰ মাজত বহুত পাৰ্থক্য আছে। যাৰ সপোন দেখিবলৈ ভাল লাগে তাৰ ৰাতিটো ছুটি যেন লাগে, আৰু যাৰ সপোন পূৰ কৰিবলৈ ভাল লাগে তাৰ দিনটো ছুটি যেন লাগে। বন্ধুসকল, সুন্দৰতা এইটোত নাই যে আমি দেখিবলৈ কেনেকুৱা, সুন্দৰতা এইটোতহে আছে যে আমি আনক কেনেকুৱা ব্যৱহাৰ কৰোঁ, কেনেকুৱা আচৰণ কৰোঁ আমি আনক। মোক দুৰ্বল বুলি ভবাৰ ভুল কেতিয়াও নকৰিব। সময়ত মই প্ৰেম আৰু আক্ৰমণ দুয়োটাই কৰিব জানো। বন্ধুসকল, মুখৰ মাত কেতিয়াও বিনা কাৰণত নাইকিয়া হৈ নাযায়। আমাৰ জীৱনত কিছুমান কষ্টই এনেকুৱা আহে যে ই আমাৰ মুখৰ মাত পৰ্যন্ত কাঢ়ি লৈ যায়। চেহেৰাটো চাফ কিন্তু হৃদয়ত দাগ, মুখত আপুনি কিন্তু হৃদয়ত সাপ। এয়াই হৈছে আজিৰ পৃথিৱীৰ প্ৰকৃত স্বৰূপ। বন্ধুসকল, সময় থাকোঁতেই নিজক বদলাই ল'ব পৰাটো বহুত ভাল কথা, কাৰণ যদি সময়ে আপোনাক বদলাবলগীয়া হয় তেন্তে ইয়াৰ পৰিণাম বহুত ভয়ানক হ'ব পাৰে। আজিৰ পৃথিৱীত তেওঁৱেই ভগৱান যাৰ হাতত টকা পইচা আৰু পাৱাৰ আছে। সম্বন্ধৰ আন এটা নাম টকা হৈ গ'ল আজিকালি। আপুনি লাগিলে যিমানেই লেতেৰা বেয়া কাম নকৰক কিয়, যদি আপোনাৰ হাতত টকা আছে তেন্তে আপুনি কৰা সকলো বেয়া কাম ক্ষমা কৰি দিয়া যাব। বন্ধুসকল, এয়াই কলিযুগ। ইয়াত বেয়াবোৰৰ লগত বেয়া হওক বা নহওক, কিন্তু ভালবোৰৰ লগত সদায় বেয়া হ'ব। কিছুমান লোকে কেৱল স্বাৰ্থৰ বাবেই চবৰে লগত সকলো ধৰণৰ ৰিলেশ্যন বনাই লয়, আৰু নিজৰ কাম হোৱাৰ লগে লগেই ভাল লোকবিলাকৰ অন্তৰখন ভাঙি থৈ গুচি যায়। বন্ধুসকল, যদি তেওঁ যাবলৈ বিচাৰিছে তেন্তে তেওঁক যাবলৈ দিয়ক, কাৰণ প্ৰেমত মৰম ভাল পোৱা দেখি ভাল লাগে। ভিক্ষা খুজি থকাটো একেবাৰে ভাল নালাগে। আপুনি যদি এবাৰ এনেকৈ অনুভৱ কৰিছে যে আপুনি কাৰোবাৰ দ্বাৰা অপমানিত হৈ আছে, তেন্তে সেই মুহূৰ্তৰ পৰাই আপুনি তেওঁক অসুবিধা কৰিবলৈ বন্ধ কৰক। যিজনে আপোনাক কষ্ট দিছে এদিন তেওঁ কষ্ট পাব, আৰু এইটো চাবলৈ আপুনি সুবিধাও পাব। আপুনি সেইজন হয় যিজনে আন কাৰোবাৰ বাবে আপোনাক কেতিয়াও ইগন'ৰ নকৰে। আৰু যদি মোক প্ৰশংসাই কৰিব বিচাৰিছে তেন্তে মই জীয়াই থাকোঁতেই কৰক, কাৰণ মই মৰাৰ সময়ত মোক বেয়া পোৱাবোৰেও মোৰ কাষত বহি কান্দি থাকিবহি। বন্ধুসকল, সকলো কথা চুপচাপ যদি আপুনি সহ্য কৰি থাকে তেন্তে আপুনি ভাল, আৰু যদি আপুনি কিবা ক'বলৈ লয় তেন্তে আপোনাতকৈ বেয়া আৰু এইখন পৃথিৱীত কোনো নাই। সকলোবিলাক ৰিলেশ্যনৰে নিজৰ একো একোটা সীমা থাকে, কিন্তু যদি কথা আত্মসন্মানত আহি পৰে তেন্তে সেই সম্বন্ধটোক সীমানতেই সমাপ্ত কৰাটো ভাল। ভৰসা কৰাটো একো বেয়া কথা নহয়, কিন্তু আমাৰ ভুল এইটোত হৈ যায় যে আমি ভুল মানুহৰ ওপৰত ভৰসা কৰি বহি থাকোঁ। আমি কোৱা শব্দবোৰৰ নিজৰ একো একোটা সোৱাদ আছে। আনক ক'বলৈ যোৱাৰ আগতে নিজেও এবাৰ জুতি চাব লাগে। যদি আপোনাৰ ভাল নালাগে তেন্তে আনে কেনেকৈ ভাল পাব? বন্ধুসকল, মোৰ অন্তৰখনটো এতিয়াও জীয়াই আছে, মাথোন তাত থকা ফিলিংছবোৰ মৰি গ'ল। মুক্ত কৰি দিলোঁ মই তেওঁক আজি, যিজনে মোৰ হৃদয়ত থাকি সপোন আন কাৰোবাৰ দেখি আছিল।